হেল্ল' কি ক'ম আৰু এই সকলোকে বহুত বহুত ধন্যবাদ মানে হেল্ল' ভাষণ চাখন দিয়াৰ ইমান নিয়ম নাই হ'লেও আজি এতিয়া আহি পেলাই মোৰ বহুত 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 বেছিয়ে ভাল লাগছি আৰু ভিডিঅ'ত কত দৰে কৈছোঁ ভিডিঅ' এটাই বনাই ল'ম এক ছেকেণ্ড মই এটা ষ্টৰি দি দিওঁ সকলোৱে চিঞৰি দিব দেই তো হে দোস্ত আজি শিৱৰাত্ৰিৰ দিনা মই আছো গড়আলি ভোলানাথ শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা মহোৎসৱৰ আনন্দ বজাৰত চাওক এইটো দি দিম ইনষ্টাগ্ৰামত এইফালে মই আহি থাকো কিন্তু ইমান ডাঙৰ বুলি গম পোৱা নাছিলো মানে মন্দিৰটো কি কম এই মই কম আৰু নহয় ভাষণ চাখন দিব নাজানো ভিডিঅ' বনাবহে জানো আৰম্ভ কৰি দিছো ভিডিঅ' আহি আছে আজি শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ অসমৰ ৰাইজৰ হিয়াৰ আমঠু তথা অসম নহয় গোটেই ভাৰতবৰ্ষ তথা বিদেশতো জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছে গতিকে আমি গড়আলি ভোলানাথ শিৱ মন্দিৰ পৰিচালনা সমিতি তথা পূজা পৰিচালনা সমিতি তথা এই অঞ্চলৰ সমূহ ৰাইজৰ হৈ তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ আৰু তেখেতক আমি প্ৰথমতে এখন শিৱৰ বস্ত্ৰৰে সম্ভাষণ জনাম আৰু শিৱৰ বস্ত্ৰ দান কৰিব আমাৰ পূজা পৰিচালনা সমিতিৰ সক্ৰিয় সদস্য বাপুকণ বৈশ্যই ধন্যবাদ বাপুকণ বৈশ্যলৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল আৰু ইয়াৰ পিছতেই আমাৰ শ্ৰদ্ধাৰ ইউটিউবাৰ ডিম্পু বৰুৱা এখনি ফুলাম গামোচাৰে উষ্ম আদৰণি জনাব পূজা পৰিচালনা সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত নন্দেশ্বৰ তালুকদাৰ দেৱে ইয়াৰ পিছতেই আমি আমাৰ এই জকাইচুকীয়া অঞ্চললৈ আহি তেওঁৰ ইউটিউব চেনেলত আমাৰ এই অঞ্চলৰ বিষয়ে প্ৰচাৰ কৰিবলৈ যি হাবিয়াস কৰিছে তাৰ কাৰণে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে তেওঁক এটি জাপিৰে আমি সম্বৰ্ধনা জনাম আৰু জাপি প্ৰদান কৰিব আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত উত্তম পাঠক ডাঙৰীয়াই এয়া আপোনালোকৰ মাজত উত্তম পাঠক ডাঙৰীয়া আৰু তেওঁ আমাক জনাইছে আজিয়ে তেওঁৰ ভিডিঅ' শেষ নহ'ব আৰু এদিন তেওঁ আহিব বুলি আমাক জনাইছে এই চেগতে আমি তেখেতক আমাৰ মন্দিৰ তথা এই অঞ্চলৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ তো কি ক'ম আৰু কৈছোঁৱে বাৰু মানে মই ভিডিঅ'বিলাক এনেকৈ বনাব চেষ্টা কৰোঁ যাতে সেই ভিডিঅ'ৰ যোগেদি এটা অঞ্চলৰ কথা মানে গোটেই ৰাইজে জানিব পাৰে আৰু যোনে যোনে মোৰ ভিডিঅ' চায় তো বৰ্তমান যিহেতু ইয়াত এখন শিৱ পূজা হৈ আছে তো ইয়াত মানে যিখিনি ধৰক হিষ্ট্ৰী আছে এই গড়আলিটোৰ কথাই বা এই যিটো পুখুৰীটো ইয়াত কিবা এখেতে ক'লে কিবা কিবি বোলে হৈছিল ভয়ানক ঘটনা তো এইবিলাকৰ কথা একদিন আহি পিনে মই ভালদৰে দেখাব চেষ্টা কৰিম আজি মানে এনে নৰ্মেলি এটা শিৱ পূজা বুলি ভিডিঅ' বনাইছোঁ আৰু তো ইয়াত আহি থাকিম আৰু আনন্দটো মই জানোৱেই আগতেও আহিছিলোঁ কাৰণ মইতো বেছি দূৰত নহয়
বৰবাঙতে সৰুৰ পৰা আছোঁ, বৰবাং খান্দপাৰা আৰু চকুতি হাইস্কুলতে মই পঢ়া। তো এইবিলাক অঞ্চলত আগতে চাইকেল মাৰি আহিছিলোঁৱে, আজিকালি অলপমান বাৰু হেৰি হৈছে আৰু। থেংক ইউ। ধন্যবাদ জনাইছোঁ আমি ডিম্পু বৰুৱা ডাঙৰীয়াক, তেখেতৰ বহুমূলীয়া সময়কণ দি আজি আমাৰ এই কণ কণ ল'ৰা ছোৱালী তথা আই মাতৃসকলক উৎসাহিত কৰাৰ কাৰণে তেখেতক আমি মন্দিৰ পৰিচালনা সমিতি তথা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ। এতিয়া তেখেতৰ আৰু এটি সম্বৰ্ধনা আছে। আমাৰ এই অঞ্চলত মোৰ চেনেলটো চাব দিয়ক, ডিম্পুজ ব্লগ। থেংক ইউ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আৰু যদি পাৰোঁ সকলোকে পূজাৰ শুভেচ্ছা থাকিল। পূজা বুলি সকলোকে মংগল কৰক ভগৱানে, সকলোৰে পইচা যাতে নকমে, গাড়ীত তেলত টেংকি যাতে ফুল হৈ থাকে, এইটোৱে আশা। আৰু ময়ো অহাবাৰ যদি পাৰোঁ আৰু আহিম, আৰু এই অঞ্চলৰ কিছুমান হিষ্ট্ৰী বা এই অঞ্চলক লৈ পিনে মই এটা ভালদৰে ভিডিঅ' বনাব চেষ্টা কৰিম। মানে ইমান মানুহ থাকিলে নোৱাৰিতো কিছুমান সেই কৰি দেখাব, তো আহি পিনে পুৰা ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ।